ওয়েলকাম টু মাই নিউজ চ্যানেল সর্বের ব্লগ। আমি আজি যাই আছোঁ ক'ত এই বঙাইগাঁও ITI কলেজত। তাতে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা এখন কি জব মেলা দিছে। আজি ডিষ্ট্ৰিক্টত কমচে কম 28টা ডিষ্ট্ৰিক্টত মানে জব মেলা দিছে। তাতে আমি যাই আছোঁ মানে বৰ্তমান বেকাৰ চলি আমি যিকেইটা আছোঁ ইয়াতে বেকাৰ চলি বেকাৰ চলিৰ পৰা নামটো কেনেকৈ পোৱা যায় সেইকাৰণে আমি বঙাইগাঁৱত চাম কিবা হয় নেকি ডকুমেণ্টছকেইটা দি আহোঁ। তাৰপিছত কি হয় দেখা যাব। আমার লগত বেশি দিন আছে জাহিদ আছে জাহিদ। হাই, মোর নাম জাহিদ। আমি ইতিমধ্যে আহি পালো বঙাইগাঁও। আমি বহুত দিন ধরে ভাবি আছি যে জব মেলাতে আমি আমার ডকুমেন্টসবিলাক সাবমিট করি, কিন্তু কি করি বহুতো সাবমিট করি তো আজি ফর 24 ইয়ার্স আজিলৈকে সাবমিট কৰি আছে এটা জবৰ কাৰণে। আর ইফালে আমার এটা আছে প্রেসিডেন্ট সাহেব, সেক্ষেত্রে চাকরির কারণে বিয়াটোই কেঞ্চেল হল। মানে বহুত দুখ লগা কথা এইবিলাক, মানে মনৰ ভিতৰৰ পৰা নাহে, মানে কান্দি ক'ব লাগে। তো কান্দাতো নাযায়, আমি ল'ৰা মানুহ ভালকে মানে বেছিকৈ কান্দিব নোৱাৰোঁ। ছোৱালী মানুহ বেছিব পাৰে। আমাৰ ভিতৰত যিমানখিনি জ্বালা হয় ভিতৰত চবেই ৰাখে। আনন্দরাম বড়ুয়া অ্যাওয়ার্ড যে পালো, কি পালে আপনি? আনন্দরাম বড়ুয়া অ্যাওয়ার্ড আপোনালোকে চাগে বুজি নাপায়। এতিয়া এৱাৰ্ডটো মানে বহুত হাৰ্ড হৈ গৈছে। তেতিয়া দিনতো হাৰ্ড আছিল, যদিও আমি হাৰ্ড পৰিশ্ৰমৰ কিভাবে পালে আপনি? কি কৰি পাই অংকত লেটাৰ পাই আৰু দুটা বিষয়ত মানে লেটাৰ পাই অসমৰ ভিতৰত মানে ফাৰ্ষ্ট ডিভিজনৰ যিকেইটা পৰ্যায়ৰ ষ্টুডেণ্ট আছিল তাৰ ভিতৰত মই এজন আছিলোঁ। ষ্টুডেণ্ট মাতি লৈ এই আনন্দৰাম বড়ুৱা এৱাৰ্ড দিছে 2016 চন। কি পাইছিল আপনি? অকল লেপটপ পাইছিলোঁ আৰু এটা মিষ্টি খাওয়া বস্তু দিছিল, বহুত সমাদৰ কৰিছিল, জাপি দিছিল এটা। ভালকে পাছ কৰি আমি য'ত যাব লগা হৈছে আপোনাৰো তাতে যাব লগা হৈছে। ইয়াৰ কাৰণ কি? চৰকাৰে আচলতে বিফলতা ইয়াতে প্ৰকাশ পায়। আমি ভালকৈ পঢ়া শুনা কৰা স্বত্বেও এতিয়া মানে কোনো কৰ্মসংস্থান নোপোৱা হৈছে। চাওক 2016 পৰা 2016 চনত কঠোৰ পৰিশ্ৰমিক ছাত্ৰ আছিলোঁ আমি। কঠোৰ পৰিশ্ৰম আজিলৈকে কৰি আছোঁ, ষ্টাডি কৰি আছোঁ। তাৰপিছতো মানে বাৰম্বাৰ আমি পৰীক্ষা বা ইণ্টাৰভিউ দিয়া সত্ত্বেও মানে কোনো সংস্থা পাব নালাগিছোঁ, কোনো সংস্থা নাই, চৰকাৰে দিব পৰা নাই। এতিয়া যদি মানে আমাক যদি সোধে আচলতে আপোনালোকে মানে ভাবিব পাৰে যেনে বকি আছে, একেবাৰে সঁচা কথা কৈ আছোঁ। মই মেট্ৰিকৰ পৰা আপ টু ডিগ্ৰী লেভেললৈকে মোৰ মানে ফাৰ্ষ্ট ডিভিজনৰ ওপৰতে আছে চব মাৰ্ক। তাৰ পিছতো যদি মানে কোনো কৰ্মসংস্থান নাপাওঁ তেতিয়া আৰু কি কৰিম, উপায় নাই। অটোৱালা মই গান্ধী নগৰৰ সেই অটোৱালাৰ নিচিনা অটো চলাই খাব লাগিব। এতিয়া চাগে মই মাৰুতিয়ে চলাই আছোঁ, নিজা প্ৰাইভেট গাড়ী হয়। তো 2 দিন পিছত আমি যেতিয়া সংসাৰ পাতিম তেতিয়া আৰু মাৰুতি অৱস্থা নাথাকিব। ধন্যবাদ আমাকে এক্সপ্লেন করবার। সব সমস্যা
চারটাই 3, 4, 5টা আর 7 নম্বর কাউন্টারে তো কিছুই দেয় না। এটা কি ডকুমেন্টস ভেরিফিকেশ্যন কৰে মেলাত আহিছিলোঁ কিন্তু এতিয়া আহি চাং সময় শেষ হৈছে মানে 2টালৈকে আছিল কিন্তু মই মোবাইলত দেখুৱাইছিলোঁ 3টালৈ কিন্তু ইয়াতে নাই এতিয়া সময় শেষ হৈছে কান্দি আছে দুজন কি কম ইমান আশা কৰি আহিছিলোঁ আৰু আমাৰ মাজত আমাৰ প্ৰেচিডেণ্ট ইমান যে ঢিলা মানুহ সিহঁতক আমি কালিৰ পৰা কৈ আছোঁ যে যাব লাগে যি হওক ইয়াতে যি হওক। দেৰিকৈ আহিলেতো এনেই পাম আজি 4 আৰু 4 তাৰিখত আহিব লাগিব আজি নহ'ব যি হওক ইয়াতে আমাক নটিফিকেশ্যন পাইছে যে একবাৰ গভৰ্ণমেণ্ট জব আমি সকলোৱে আনন্দিত হৈছে যে যি হওক আমাৰতো কল আহিব পাওঁ নাপাওঁ এটা বেলেগ কথা কিন্তু ইয়াতে আহি জানাইছে যে কল কাৰখানাৰ জব বোলে আৰু মলৰ জব তাৰপিছত কিবা হৈছে হাৰ্ডৱেৰতো আমাৰ গাঁৱতো আছে এতিয়া হ'লচেলাৰ টাউনৰ যে সহায়কাৰী ইলা জব এতিয়া আৰু কি ক'ম কোৱাৰ কোনো ভাষা নাই 4 তাৰিখত আহিব 4 তাৰিখত মানে মই অলপ বুজি চাম 4 তাৰিখত মই ঘৰত কাম কৰিম না আহিম কাম কৰাটাই ভাল হ'ব মোৰ মতে এবাৰ প্ৰেচিডেণ্টক সোধক তাই বা কি কৰে 4 তাৰিখত আহিব না আজি গভর্নমেন্টের ভরসা নকৰো মই চেষ্টা কৰিম তো প্রাইভেট জব চালু মই চেষ্টা কৰিম যে প্রাইভেট জব ময়ো দিব পাৰিম মই কিবা উদ্যোগ খুলিম মই